কোনে কৈছে? সঞ্জীৱ মানে ও আচ্ছা তোর ও কোন পৰা আহিলি? আচ্ছা ক'ত আছ তই এতিয়া? মই হস্পিটেলতে আছো। নাই নাই তলত চিকিউৰিটি কবি মোৰ কথা। ফাৰ্ষ্ট ফ্ল'ৰতে উঠি মই ফাৰ্ষ্ট ফ্ল'ৰতে আছো। ঠিক আছে কোনে চলা ইয়াতে? এই মোৰ বন্ধু এজন আহিছে লগৰ, তাক মাতি লৈ আছো। তোক বিচাৰি বিচাৰি মই একদম ভাগৰি পৰিলো। ইমান দিনৰ মূৰত বাকী খবৰ ভাল নহয় দেই। দেখিছাই নহয় মোৰ কেনেকুৱা অৱস্থা হৈছে। স্বাস্থ্যটো কিবা চেঞ্জ হৈ গ'ল। মইতো বস্তু তাই হৈ গ'ল ভাই আগতে বতাহ পঞ্চাছ মানত দৰে আছিল। এই চেহেৰাটো কেনে মই দেখাব আহিলো কিবা চেকআপ টেকআপ কৰাই কিনে যাওঁ নেকি ইয়াতে। প্ৰব্লেম প্ৰব্লেম একো নাই, খালি অকণমান খালি শকত আৰু সেইটোৱে অসুবিধা। বাকী অলপ এতিয়া বেমাৰটো দেখাব পাৰি ভাল হৈ আছে আৰু খাওঁতো কিজানিটো পুৰা মাৰি আছে। চবটো খাবাই লাগিব দেচোন, নাখলিনো কেনেকৈ চলবি। আগতে খোৱা চলি নে আমি না কথা কথাটো ডাইট কণ্ট্ৰল কৰিব লগা হৈছে। ডাইট কণ্ট্ৰল কৰিব লগা হৈছে এটা সময়ত চলো কৰিব লগা হৈছে বাৰু। চেকআপটো কি গৰম চৰম লাগে নাই? গৰমমান লাগছি তথাপিতো মই আহিছিলোঁ গাঁৱৰ কথাবিলাক মনত পৰে নাই? পৰে পৰে সেইবিলাক। বাকী বিয়া বাৰু কৰালি? বিয়া কৰা ছোৱালী চাইছিলোঁ। ছোৱালীটোতো বহুত আগতে তাৰ লগত কথাই পাতিব নোৱাৰিলোঁ, তেতিয়া লাজ লাগিল। তাৰপিছত এতিয়া এটা ছোৱালী চালোঁ। ছোৱালীটো বিয়াও ঠিক হ'ল, কিন্তু কথাটো হ'ল সিহঁতৰ মানে ঘৰৰ অৱস্থাটো খুব বেছি ভাল নহয়। মধ্যবিত্ত পৰিয়ালৰে হয় ছোৱালীটো। তাইৰ ভণ্টি এটাও আছে, মানে তাইও পঢ়ি আছে। দেউতাকে দুয়োকো পঢ়াব লগা হৈছেতো। এতিয়া তাইৰ পঢ়া শুনা জাষ্ট কমপ্লিট হ'ল, কিন্তু কমপ্লিট হ'লে ভাবিছিলোঁ বিয়াখন পাতিম। কিন্তু ইমান প্ৰব্লেম আজিকালিতো জানাই ভাই, বিয়াখন পতাৰ লগে লগে মানুহৰ ছোৱালীৰ বিয়া মানে 3খন কাজ। জোৰোণ থাকিল, বিয়া থাকিল, আঠমঙলা থাকিল, 3খনকৈ কাজ। হয়নে? 3খনকৈ কাজ। মানুহকতো 3বাৰ খোৱাবই লাগিব। আৰু মানুহক যদি অকল দালি-ভাতে খোৱা বেয়া পাবে, দালি-ভাতে খোৱা সেইবিলাক মাছৰো জেকে হয় নে? বোলে নহয় দালি ভাত তোৰ লগত মাংস খাইছোঁ, তেতিয়া ক'ব মাছ খোৱা নাই। যদি মাছ মাংস খোৱা নাই তেতিয়া ক'ব মিঠাই খোৱা নাই। যদি মাছ মাংস গোল্লাটো খায়, তাৰপিছত ৰাতি অকলে বোলে মিঠাইটোত চেনিয়ে খাব লাগে। এই এটা কথাই ভাই, তই যিমান কি খো আমাৰ অসমীয়া মানুহৰ সেইটো স্বভাৱ আছে। তই যিমান তাৰে মানে 2-4টা বোলে চব ভাল হ'লেও বেয়া হৈছে। কইনাটো বিয়া দিয়াৰ লগে লগে সিহঁতৰ ঘৰৰ পৰাই এইবিলাক দিব লাগে, গহনা পাতি, ফাৰ্নিচাৰ। যদি গহনা পাতি ভালকৈ নিদিয়ে, এই গাঁৱত তিৰিবিলাকে কিনো গহনা পাতি দিছি। তাৰপিছতে যদি ফাৰ্নিচাৰ ভালকৈ নিদিয়ে, ঘৰৰ মানুহ গাঁৱৰ ওচৰ চুবুৰীয়াৰ মানুহ খাবতো বেছি দেৰি নালাগে, বোলে কিনো ফাৰ্নিচাৰখিনি আনিলে, ফাৰ্নিচাৰে আনিব নোৱাৰিলে, কিনো বিয়া পাতিলা তেনেকৈ। আৰু যদি ঘৰৰ মানুহে নাভাবে, সিহঁতৰে মনটো বেয়া লাগে, এই ছোৱালীটোক বিয়া দিম লগতনো আৰু একোৱে নিদিম নে। মানে মুঠৰ ওপৰত কোনো সন্তুষ্ট নহয়। মানুহে ভাবে আমি ভালকৈ বিয়া দিম, বেলেগ মানুহে বিচাৰে লগত কি কি আনছি। কোনোবাই চাই কাপোৰযোৰ কেনে, কোনোবাই চাই এই বোলে গহনাটো জিকা আছে, এই বোলে ইমান ডাঙৰ গহনাটো আনছি, এইটো অৰিজিনেল নে ডুপ্লিকেট? তোৰ খবৰ ক, বিয়া চিয়া পাতিলি নে নাই? বিয়াটো গমেই পা ভাই, হাইস্কুলত পঢ়ি থাকাতে এই আপুনি স্কুলত পঢ়াৰ পৰাই সত্যজিৎ নিৰ্মালীক ভাল পাইছিলো। তাৰে পিছত আহিল তোমাৰ
হিৰেণৰ আপি তাইও বেকআপ দিলে তেওঁ বেকআপ দিলে এতিয়া চবেই ভাই বেকআপে দেই আজিকালি আমি নাপায় এই নাপায়। আৰু ফেচবুকত হোৱাটছআপত এনেকে তোমাৰ মেছেজ চেছেজ মাৰি থাকিব দেই আৰু ফেচবুক আছে কি কৰিবি নদী ভাই আৰু মই ফেচবুকটো খুলিলে কমেণ্টে পাই থাকোঁ তোৰ লগত চাগে মই ফেচবুকত আছো আছা সঞ্জীৱ ৰস্তাৰ বুলি নাই জানো ফেচবুক আছে মই গম পাইছো ফেচবুকত ধুনীয়া কমেণ্ট মাৰি থকা দেখোঁ মই কেতিয়াবা ফেচবুকটো খুলিলে সঞ্জীৱ ৰস্তাৰ কমেণ্ট সঞ্জীৱ ৰস্তাৰ কমেণ্ট এনেকৈ আহি থাকে সিদিনাখনে এটা ছোৱালী এইটো ৰাণী মণ্ডলৰ জেগান্তি পায় তাইকো দেখোন বিউটিফুল বুলি কমেণ্ট পইচা দে আৰু তাক বিউটিফুল বুলি কমেণ্ট মাৰাৰ লগত তাইক গালি দিছে হৈ দে গালি নিদি কি কৰিব ছোৱালীৰ দুটা কথা আছে হা তুমি সুন্দৰ হয় সেইটোতো সদায়তো আৰু যদি তাই কামেই নাই ৰাণী মণ্ডলৰ দৰে দেখা হয় সেই ছোৱালীটো যদি তাই বিউটিফুল অপেজ কৰি কৰি না হাবি চাবি দিয়ে নকয় সেই ছোৱালীটোতো গালিয়ে দিব তাই নিজৰ ওপৰতে বিশ্বাসটো নাই দেই বিউটিফুল বুলি মোক ক'ব আহি অকতকৈ ঠাট্টা কৰিছে এনেকুৱা ধৰণৰ কথা হয় নহয় আজিকালি এইবিলাক বাদ দিয়ে এইবিলাক ছ'চিয়েল মিডিয়া কিবা কিবি এনে লাগি থাক বস্তুবিলাক চাই থাক কিন্তু কথাটো হ'ল এইবিলাকৰ পৰা বাহিৰত ওলাও কিবা এটা ভালকৈ কাম চাম কৰ কাম চাম কৰি বিয়াখন পাত বিয়াত মাতবি কেৱল ভাই একেলগে পঢ়া চলি হাইস্কুলতো পঢ়া চলি তোক আৰু এৰি মই বিয়াখন পাতি এতিয়া থাকলা বাদ দি মোক এতিয়া গুৱাহাটীত ক'ৰবাত এটা কাম দি গুৱাহাটীতটো কাম পাবাই দিগদাৰ আজি এই গুৱাহাটীৰ যিটো অৱস্থা গুৱাহাটীত কাকাই দিব লাগে হা আমি পাৰ্টিং গায়ে দিওঁ আৰু পানী এখিলা খাব লাগিলেও পইচা লাগে অসুবিধা মানে আমাৰ নিচিনা মানুহ গুৱাহাটীত থকা দুটা এই টানে জানা না আমি পুখুৰীত ডুব মাৰি গা ধোৱা চলি পুখুৰীত একেলগে মানে গা ধোৱা চলি আজি কি অৱস্থা হৈ গৈছে আমাৰ তাকেতো পানী কিনি পেলাই গা ধোৱা কিনি পেলাই খাবা লাগে আজি ধৰ ক'বা গ'লে ভগৱানৰ আশীৰ্বাদত মই এতিয়া এচিটো লাগে বুলি এচিটো দিছোঁ ফেনখন লাগিলেও ফেনখন দি পাইছে আগতে এই ফেনখনৰ লাইনটো যাৱাৰ লগত মাৰি থাক দিছে নেকি Bring the action. Son of a gun, ladies get the best of fun, and the answer's to none. Take on me, kill me, Monday. Frustration, frustration. Bring the action. Bring the action. মই তো নাপাই থৈ দে আকৌ ধুনীয়া আকৌ টাকা দিবি দেই প্রশ্নগুলো মুখস্থ হয়েছে না নাই কি করবি ভিপি নহয় বাবু বিপিএল গাড়ী কি করবি আৰু বাবু এই ধনীখিনিৰ টকা পইচা আছে সিহঁতে সেনেকৈ চলব আমাৰ দুখীয়াখিনিও আকৌ চৰকাৰী সাহায্য পায় সিহঁতে সেনেকৈ চলব আমাৰ মধ্যবিত্তখিনিহে এনেকৈ মৰি যাব লগা হৈছে আমাৰ মধ্যবিত্তখিনিৰ না টকা পইচা আছে না আমি চৰকাৰী সাহায্য পাওঁ হ'ব দে আৰু বাবু ডাঙৰ হ'লে গ'লে বুজি পাবি এতিয়া দে পঢ়
ইমান পাকাইছোঁ তথাপিও নলয় এই কলগেটটো শেষ হ'ল ৰ নলয় দেখোন ইমান পাকাইছোঁ এই ক'ত যা কলগেট ক'ৰ পৰা আনিলে বা মোৰ চেকআপটো কৰোঁ কৰিম তো আৰু অলপ ভাত চাত খা ভাত নাখাওঁ দে ভাই ভাত নাখাওঁ দে কিয়? ভাত নাখাওঁ দে ভাত নাখাওঁ দে ভাই এনে খাওঁতে আৰু শকত হৈছোঁ ঠাণ্ডা চাহ খোৱালি ঠাণ্ডা খোৱালি হা কত কিমান বস্তু খোৱালি আৰু ভাতো খোৱা তই আৰু এই সন্মানৰ মানুহজনে হৈছে নহয় ভাই নমস্কাৰ সেইকাৰণে মেডিকেলত পাইছোঁ তই মোক কিবা এটা কৰ চেকআপ কৰ যোগ চেকআপটোৱে কৰি দিওঁ তোৰ লগত সমস্যা হৈছে হ'ব দে আপোনাৰ ডাঙৰ মানুহ হৈ গৈছে